হাই গুড মৰ্ণিং নতুন এটা ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু গৈ আছোঁ আজি এটা পৰিমাণ ঠাই লৈ আপোনালোকক ঠাইটো দেখুৱাম বাৰু মানে আজি ইয়াৰ জন্মদিন গতিকে এই জন্মদিনৰ কাৰণে আজি অলপমান ভগৱানক অলপ চাকি তাকি দি আহোঁ সেইকাৰণে মানে যাই আছোঁ আপোনাৰ থেঠা গোহাঁই বুলি থান এখন আছে বৰভাগ পাৰ হৈ সেই ঠাইখনত যাই আছোঁ আৰু আপোনালোকে দেখা পাইছে ইয়াক চিলি চিলি বাজিলেছা কালি দাবালৈ ত' ইয়াৰ পৰা কালি মাক এটা সেৱা জনাই গৈ আছোঁ আজি ক'ত যাম অঁ মানে আজি ইয়াৰ জন্মিলি মানে আজি এনে অসমত জনসংখ্যা অলপ কমি আছিল কিন্তু উপায় নাই জন্মিলে কাৰ ৰাখোঁতক বাছে হ'লে সেইকাৰণে আজি অলপ জন্মদিন বুলি একাৰ অলপমান চাকি ধূপ দি পেলাই অলপমান মনটো শুদ্ধ কৰি আনো যাই আছোঁ অলপ থেঠা গোহাঁইক লেগিন জাগাটো হ'ল কি আছিল বৰভাগ ডকোহা তাতে আছে নামখান খুব ভাল মই আগতে গৈছোঁ কিন্তু ভিডিঅ' বনোৱা নাই আজি ভিডিঅ'টো প্ৰথম বনাম বুলি ভাবিছোঁ বলক এয়া চাওক পাই গ'লো আমাৰ পাগলা দিয়া দলাং আমাৰ নলবাৰীৰ আটাইতকৈ এনকে খানছি মানে ইয়াৰ বানপানী নহয় বস্তুক লাগি যি দেখা পাইছোঁ এয়া আমাৰ এইটো পাগল দিয়া নদী চাই লওক আৰু লাগে আগত যাতে আকৌ নপৰে হেল কুকুৰ
মানে হেৰি কৰিব আহিছিলোঁ আৰু ভাল ভাল প্লেচ আছে ফটোশ্বুট কৰা প্লেচ চাই অঁ ভাল লাগছে জেগাটো অ' গাইছ এবাৰ ৰাস্তা নাই অ' মথাউৰি শেষ দুটা মুৰ্গী কিবা কৰি আছিল ডিমে পাৰছি নেকি নদীহে পালো ধুনামি ইয়াতে ৰবা যাবা কয় দিয়াতে নহয় এইটো ৰাস্তা এইবিলাক কি পালো হা অ' ক'বাৰ আমাৰ ডকাইত চকাইত কৰিব অহা ৰাস্তাটো ধুলে ভাই অলে দিছে চম্বল কা ডাকু অ' দেখছি না গাইছ গুৱাহাটী ঘূমি আহিছোঁ আমি মানে আমি অলপ বেলেগ ৰাস্তা দি আহিলোঁ এইবাৰ আহবাৰ যেনে যোৱাবাৰ যিটো ৰাস্তা দি আছিলোঁ আমি মানে সেইটো ৰাস্তাই দি এইবাৰ অহা নাই আমি এনে অলপ বেলেগ এবাৰ এডভেঞ্চাৰ টাইপত আহিছোঁ মানে এইবাৰ মন্দিৰটোক লাগি সেই না জানেতো এটা জেগাত বিভিন্ন জেগাই যে আহিব পাৰি এটা 7টামান ৰাস্তা থাকে সেইকাৰণে আমিও আৰু মানে এইবাৰ বেলেগ বেলেগ ৰাস্তা দি আহিলোঁ দিয়ক যাই আছোঁ ৰ'বকচোন ৰাস্তাটো শেষ নহ'ল কিন্তু যাই থাকোঁ মন্দিৰ পাওঁ না নাই ঠিক নাই গোটাই ঘিটমিট কৰে আন্ধাৰ চাবা দা ভাই বহিয়া আছে ৰাস্তাটো ই বাইকখন লৈ গেল জিতে এফালৰ পৰা আহিছে ৰাস্তা আছে হয় নে নহয় ঘৰ মানে আহিব পাৰে কাৰণকে ৰাস্তা থকা হান লাগছি দেখোন মথাউৰি দেচোন ৰাস্তা নহয় যদি ফিৰি যাব লাগে না এই আমাৰ গুগল বাবাক ভৰসা কৰি অহা দেখি মই কৈছিলোঁ না বোলে তাৰ পৰাই আমি চিধা লওঁ নাই কুত্ৰিয়া মনত তুমি মই নহয় কুত্ৰিয়া মানৱ তুমি আমি নাই দেখছি না গাইছ মোক গালি মাৰিব ধৰছি ৰ'বক মাস্কখন খুলি লওঁ ৰ'বক মেপ ওলাই আছে চিধাই যাই থাকা মেপে দেখি আছে চিধাই চিধি অঁ আকৌ নাই যে দেখা অ' গাইছ দেখছি আকৌ নাই অ' চাওক ৰাস্তাই নাই এই এফাল দিছিলাম পাওঁ আকৌ খান এই এফাল দি কি কৰিবা খোজকাঢ়ি যাবা সেইখানে দেখোন ধান তাতে এইফালে যাব পৰা ৰাস্তা আছে না চাওঁ ৰ'বা খোজকাঢ়ি চোৱাচোন দেখছি গাইছ মন্দিৰত আহি গাড়ী চাড়ী থৈ পেলাই খোজকাঢ়ি আহিব লগা আছে কি অৱস্থা এই থান খান আছে তাতে এইখান কিন্তু আমি এতিয়া ইয়াৰ পৰাই চাব লাগিব আমি ঘূৰি আহিব লাগিব আৰু এতিয়া গম পাইছ নাই উল্টাকে ঘূৰি আহিব লাগিব এফালে আকৌ নাই না যাব পাৰি কান্ধত লৈ যাম সেই বাইকখন আমি আগেদি ঘূৰি পেলাই ৰাইমাদা চকলি যাব লাগিব আৰু গম পাইছ ট্ৰেক্টৰৰ লিকচিক আছে দেখোন সেইফালে ট্ৰেক্টৰৰ লিক আছে অ' খোজকাঢ়িতো মুঠো নাযাব নদীত এই গেছি ৰ'বক চাবা আমাৰ মানে বিখ্যাত হেৰিটোই কি বোলে চাৱে এই কাষেদি ট্ৰেক্টৰৰ ৰাস্তা আছে সেইটো কি ট্ৰেক্টৰৰ আলিটো গুৱাহাটী গৈছে এনেকৈ চচোন অলপ পৰ্যবেক্ষণ কৰ চাবি আৰু ক'ৰবাত ওলাই আহিব কিবা যাব নাযায় মানুহ খোজকাঢ়ি যাব পাৰেনে নাই পিছত বোলে নামে দিলো গেল গাড়ী মানুহ ভাই হা কি আছে নাকি ৰাস্তা আছে নাকি ই আৰু ফোনত কথা পাতিব আছে কি নাই ৰাস্তা আছে বদুন
থৈ যাবাও নোৱাৰি গাড়ী এই সেনেকে আছে নেকি কিবা ঘূৰি যাবা ব'লা এখিনি মই চলাও জ্বলা তো মানে গাইছ আমি আহি মন্দিৰৰ হেৰিটো পালোঁ মানে আপোনাৰ মন্দিৰৰ জেগাটো পূৰা পালোঁ পাই মানে আপোনালোকে মই দেখি আছোঁ আপোনালোকক বেক কেমেৰা দি সেইটো মন্দিৰৰ জেগা তাৰমানে কিন্তু মানে আমাৰ আহোঁতে কি হ'ল ৰাস্তাটো উল্টা লাগিল আমি চিধা যাব লাগিছিল কিন্তু আমি মানে আপোনাৰ লেফ্ট ছাইড লৈ ল'লোঁ লৈ লোৱাৰ কাৰণে মানে আপোনাৰ আহি আমাৰ মাথাউৰিটো ইয়াতে শেষ দেখাই পাইছি এই ইয়াৰ পৰা মানে মাথাউৰিটো আমি য'ত থিয় দি আছোঁ ইয়াৰ পৰা মাথাউৰিটো নাই তাৰমানে আৰু যাব পৰা মানে হেৰিও নাই অপশ্যনো নাই চালাক ভাইটিও যাই চালাক নামি চালাক ময়ো যাই চালোঁ মানে কহয়ো অপশ্যন নাই কিন্তু মানে আমি এতিয়া আৰু মানে আপোনাৰ সেই কৰিব লাগিব ঘূৰি যাব লাগিব তো এতিয়া আৰু ঘূৰি যাওঁ বেছি দূৰ অহা নাই কিমানমান আছিলোঁ আমি ক'ত 5 কিলোমিটাৰমান আছিলোঁ আগে 4 কিলোমিটাৰমান আমি আহিছোঁ মানে 4 কিলোমিটাৰমান মানে আমি আপোনাৰ উল্টা আহিলোঁ উল্টা মানে ভাবিছিলোঁ এইটো ৰাস্তা দি ওলাব পাৰিম বুলি কিন্তু মানে আগতে গেলেও মানে আপোনাৰ আগতে সেইটো ৰাস্তা দি ঘূৰি গৈছিলোঁ কিন্তু এইবাৰ এইটো দি আহিলোঁ ভাবিলোঁ কি মানে ওলাব পাৰিম ধুনীয়াকৈ কিন্তু নাই মানে আপোনাৰ এইটো ৰাস্তাত মানে আপোনাৰ মথাউৰিটো চিঙা আছে আগতে এখন বাঁহৰ দলং আছিল বাঁহৰ দলংখনো মানে এতিয়া নাই তো পানীৰ কাৰণে উটি গৈছে নেকি সেনেহানো হ'ব পাৰে এতিয়া আৰু ঘূৰি যাই আছোঁ ঘূৰি যাই কিনে ডাইৰেক্ট মন্দিৰত লগ পাই আছোঁ বলক বেছি হেৰি নকৰোঁ আপোনাৰ ফটাফট এখিনি ঘূৰি যাওঁ যাই মন্দিৰত চিধাই লগ পাই আছোঁ মন্দিৰটো দেখি আছোঁ পৰিৱেশটো দেখি আছোঁ গতিকে লগ পাই আছোঁ এতিয়া মানে আপোনাৰ ভিডিঅ' নকৰোঁ যিহেতু এনেও বেছি দেৰি হৈছে আৰু ৰ'দো দি আছে বহুত দেখাই পাইছে কিমান ৰ'দ দি আছে গতিকে বেছি আৰু এটা ভিডিঅ' নকৰোঁ ডাইৰেক্ট চিধাই মন্দিৰত আপোনালোকক লগ পাই আছোঁ বলক তো গাইছ ফাইনেলি আহি পালোঁ থেথা গোহাঁইত থান বঢ়িয়াকৈ আহি জাষ্ট পাইছোঁ আৰু দেখি আছোঁ পৰিৱেশটো তাই গোটেই আপোনাৰ মুখ হাতখিনি ধুই লওঁ একদম ঘামত মানে মুখ হাতখিনি কিবা আহি গৈছে ধুই কিনে আপোনাৰ ভালকৈ চাকি ধূপ লগাই পেলাই পৰিৱেশটো দেখি আছোঁ একবাৰ দিয়ক আমাৰ মানে আপোনাৰ চাকি তাকি দিয়া কমপ্লিট হৈ গ'ল এতিয়া আমি বৰ্তমান ইয়াতে অলপ এনেই বহি আছোঁ আৰু মন্দিৰটোৰ অলপমান আপোনালোকক হেৰিটো দেখাব বুলি ভাবিছোঁ ভিউটো চাই লওক ৰ'ব মই দেখাই আছোঁ আপোনাৰ চাকি তাকি লগাই পেলাই এতিয়া অলপ মানে বহি আছোঁ মানে এটা মজা পানী বটল এফালে কেপি তাৰমানে ধুনীয়া কম্বিনেশ্যন বহি আছোঁ অলপ ইয়াতে মানে এটা ভাল লাগছে ন বহি এটা পৰিৱেশটো মানে পূৰা শান্ত পৰিৱেশ মানে আপোনাৰ তোমাৰ গাছ চাছ আছে বঢ়িয়া ঠাণ্ডা হাৱা এটা আহি আছে যিটো ফিল আছে সঁচাই মজা আল্টিমেট ফিল এটা আহি আছে গৰম এটা অনুভৱ হোৱা নাই ধুনীয়া পৰিৱেশ তাৰমানে এইটোৱে আছিল মানে আপোনাৰ আজি থেথা গোহাঁইত যোৱা মানে অহা এটা সৰু ব্লগ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰিব চেনেলটি আৰু নতুন নতুন প্লেনিং আছে কিছুমান ট্ৰিপ আহি আছে ক'ত যাম আপাৰ আছাম যাই আছোঁ আপোনাৰ ডিচেম্বৰ মানত বঢ়িয়াকৈ কিছুমান ট্ৰিপ আছে চাওঁ কিমান দূৰ ছাকচেছ কৰিব পাৰোঁ এতিয়া মানে আমাৰ মটো ব্লগিং ছেটআপ অলপ মানে কমি আছে সেই ছেটআপখিনি আমি লৈ আছোঁ পূজাৰ পিছতে চাগে ল'ম মানে আমি কেমেৰাৰ অলপ বস্তু কিনিলোঁতো গতিকে মানে আমি কেমেৰাৰ ফটোগ্ৰাফী কাম কৰোঁ কাৰণে কেমেৰাত বহুত পইচা আমাৰ ইনভেষ্ট হৈ গ'ল গতিকে মানে আপোনাৰ অলপমান এই পূজাৰ পিছতে চাগে মটো ব্লগিং ছেটআপ অলপ কিনিম আমি গোপ্ৰ চোপ্ৰ উঠাব আছে এইবিলাক উঠাম গতিকে তাৰপিছত মানে ধামাকা ৰাইড এটা হৈ আছে আপাৰ আছাম ৰাইড যাম বুলি ভাবিছোঁ আপোনাৰ তাৰ কাৰণে গাড়ীখনো ঠিক কৰিব আছে গাড়ীখনো ঠিক কৰা নাই মোৰ বাচন্তিখন ঠিক কৰিব আছে বাচন্তি নহয় কি আছিল বিলৰাণীখন ঠিক কৰিব আছে বিলৰাণীখন ঠিক কৰোঁ আমি দুটাই আপাৰ আছাম ৰাইড কৰিম বুলি ভাবি আছোঁ নাজানো কিমান দূৰ ছাকচেছ হয় কৰি যাম আৰু নতুনকৈ ভিডিঅ'টো দিছোঁ চাব চাই ছাপোৰ্ট কৰিব মৰম দিব নতুন চেনেল আৰু নতুনকৈ যদি কোনোবাই চাই আছে প্লিজ
লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এই তিনিটা বস্তু কৰিবই, নকৰাকৈ নাথাকিব। তো আজিলৈ এৰিছোঁ, আৰু কোনোবা যদি আহিব বিচাৰে থানখনত আহিব পাৰে। খুবেই ভাল পৰিৱেশ এটা, একদম শান্ত শিষ্ট পৰিৱেশ, মানুহৰ বেছি একো মানে ইয়াত কোলাহল নাই। মানে একচুৱেলি ক'ব গ'লে ভগৱানৰ ঠাইবিলাক এনেকুৱাই, মানে ভগৱান বস্তুটো য'তে ত'তে নাপায়। আপুনি যদি মন্দিৰ বা এনেকুৱা ঠাইত আহে আপুনি আপোনালোকে নিজে গম পাব যেনে ভগৱান একচুৱেলি ভগৱানৰ থকা ঠাইটো কেনেকুৱা হয়, সেই ফিলটো মানে মুখেৰে কৈ বা মানে আপোনাৰ এনেকৈ ভগত ক'ব নোৱাৰি। নে কি কোৱা বাবু? ভগৱানৰ ঠাইত আহি কেনেকুৱা অনুভৱ হয় সেইটো কোনো মানে বুজাব নোৱাৰে, মুখেৰে কৈ বুজাব নোৱাৰে। গতিকে এইটো নিজৰ এটা ফিল লাগিব, আপোনালোক আহিলে গম পাব। আৰু আমি বেছিভাগ মানে মন্দিৰ চাই থাকোঁ, গতিকে আমাৰ মানে ভিডিঅ'বিলাক প্ৰায় মানে অলপ ৰিলিজিয়াছ ভিডিঅ' হয়, মন্দিৰৰ ওপৰতে ব্লগবিলাক হয়। ইয়াৰ আগতো আমি আকাশীগংগা গৈছিলোঁ, আকাশীগংগাৰ ব্লগ দিছোঁ। গতিকে এইবিলাক মানে আমাৰ অলপমান চেনেলটো মানে আপোনাৰ আমি বিভিন্ন অসমৰ যিবিলাক আমাৰ নলবাৰী জিলাৰ যিবিলাক মানে হেৰি আছে, সৰু সৰু যিবিলাক মানে ধৰক কিছুমান পুৰণি প্ৰাচীন মন্দিৰ আছে, সেই মন্দিৰবিলাক আমি দেখুৱাব চেষ্টা কৰোঁ। গতিকে চাই থাকিব, আৰু নতুন নতুন কিছুমান ঠাইত যাম। ক'লোৱেচোন আপোনালোকক ডিচেম্বৰৰ মানলৈকে চাগে আমি আপাৰ আছাম চাইকেলৰ ট্ৰিপ কৰিম। মানে আগতে গৈছিলোঁ লখিমপুৰ, মাজুলী, এনেকৈ যোৰহাট পৰ্যন্ত ঘূৰি আহিছোঁ, কিন্তু মানে তেতিয়া আপোনাৰ এনেকৈ ব্লগ কৰা নাই বা গাড়ী এনেকুৱা একো বনোৱা নাই। গতিকে চাব, ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ কি টাটা বাই বাই দেওঁ না কি? দেউতাৰ টাটা বাই বাই দিলোঁ ন, আৰু কিমান বকি মুখৰ দি উঠি গৈছে। গতিকে অলপ মৰম চৰম দিব। নতুনকৈ ইউটিউব এটা খুলিছোঁ, অলপ ভিডিঅ'বিলাক চাব, চাই কিনে কণ্টেণ্টবিলাক ঠিকে থাকে আছেনে নাই, বা কিবা কি বিসংগতি আছে বা কি ভুল আছে ক'ব, বা আৰু যদি কিবা অলপ ইম্প্ৰুভ আনিব লাগে চেষ্টা কৰিম। আৰু ক'লোৱেচোন আমাৰ মানে মটো ব্লগিং ছেটআপটো আমাৰ বৰ্তমান নাই মানে আমি কোনো প্ৰি প্লেনাৰ বা এনেকৈ ডাঙৰ ইউটিউবাৰ নহয়, জাষ্ট এনে ওলাই আহোঁ, দুই এটা ভিডিঅ' কৰোঁ, সেইটোৱে। বাকী বৰ বিশেষ একো নাই, বেছি ইমান টাইমো নাপাওঁ, ময়ো কামত ব্যস্ত থাকোঁ, ভাইটিও কলেজত যায়, পঢ়ি আছে, প্লাছ কেমেৰাৰ কাম থাকে, শ্বুট থাকে, কিবা কিবি থাকে, গতিকে ইমান সময় নাপাওঁ। তাৰ মাজতে অলপমান সময় উলিয়াই এনেকৈ দুই এটা ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। গতিকে এনেকৈ মৰমখিনি দি থাকিব আপোনালোকে, তেতিয়া অলপ ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে অলপমান অলপ উৎসাহ পাওঁ, মনটোত ভাল লাগে আপোনালোকৰ কমেণ্টবিলাক পালে, পঢ়ি চাই ভাল লাগে। গতিকে আজিলৈ এৰিছোঁ, টিল দেন টাটা বাই বাই, লাভ ইউ, জয় আই অসম।